হেল্ল' বন্ধুসকল, আপোনালোকক স্বাগতম জনালোঁ এটা মোৰ অন্যতম নতুন ভিডিঅ'লৈ। তো আজি ভিডিঅ'টোৰ টপিকটো হ'ল যে আমাৰ এডিটৰ শ্বৰ্ট ফিল্ম বা আপোনাৰ এনেকুৱা ভিডিঅ' হওক এডিটৰ বোপা বোপাৰ জন্মদিন সকলোৱে চাব। তাৰ লগত কেনেকৈ আমি ধেমালি কৰোঁ, কি কৰোঁ নকৰোঁ ভালকৈ চাব। এতিয়া চানুৱে মই যাম তেহেঁতৰ ঘৰলৈ আৰু লগৰখিনি পাম চাগে বাটতে লগ। তো সকলোৱে চাই থাকক, মই গৈ দেখুৱাই আছোঁ ৰ'ব। তো বন্ধুসকল, আমাৰ মাজত এতিয়া আমাৰ চানু বৰা পাই গ'ল। চানু বৰা হাই নন্দ ভাই। তো আমাৰ মাজতে চানু বোপা পাই গ'ল। চানু ভাই ক'ত আমি কৈ দিয়া চাউল আহিল নেকি? নহয় আজি শিক্ষকক কিবা এটা মেছেজ দিয়া, আকৌ কিবা এটা কৈ দিয়া কথা। আজি জন্মদিন নহয় জানো? মনটো বেয়া, একো নকোৱা, মনটো বেয়া। আই প্ৰমিছ আই লাভ ইউ মোৰ দেন মোবাইলত কি ষ্টেটাছ দিছিলা তুমি? হা দেখিছে ৰাইজ ছোৱালী এৰি দিয়া দুখ কি ক'ব। সেইটো মানে তাৰমানে কি বুজিলি? আই প্ৰমিছ আই অলৱেজ লাভ ইউ এইবিলাক দেখিছে ৰাইজ। এইপিনে সকলোকে কয় বোলে তাৰ বোলে একো মানে ছোৱালীৰ প্ৰতি ধান্দা চান্দা নাই। এইপিনে সেয়া এয়া ফটোটো ছোৱালীহে ওলাই। তো এতিয়া আমি শিয়ালহঁতৰ ঘৰলৈ গৈ আছোঁ। আমি তাত গৈ পামগৈ আৰু আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ আমি কি কৰোঁ কি নকৰোঁ। তো সকলোৱে ভালকৈ চাব। আমাৰ পিনে আজি বতৰটো বহুত বেয়া, ঠাণ্ডা বতৰ, সেইকাৰণে বহুত লাগিছে ঠাণ্ডা। তো সকলোৱে চাই থাকক, তাত গৈ লগ পাই আছোঁগৈ। তো আমাৰ চানু ভাই আহিছে, চানু ভাই আনিছে, চানুৱে কিবা এটা আনিলে ৰ'ব চাই লওক। দিয়া মুঠি লোৱা মই তুমি বেলেগ আনিছা বুলিহে যোৱা। মই আহিছোঁ চানুৱে চাগে বস্তুটো আনিলে তাৰপিছত গম পাইছোঁ সি মুঠিহে আছে। এইটো আহিছে ৰ'ব। কি আনিলে এতিয়া? কেক এটা মই মাতো তেতিয়াহ'লে আৰু কি পাৰি? শিখৰ এটা দি দিওঁ নেকি? আজি লাষ্ট খাব বোলে সি 20 টকা। অঁ বলো শেখৰ খাই ব আজি তীৰ্থ শেখৰ 20 টকা শেখৰ এটা দিয়ক। শেখৰ এইয়া আপোনালোকৰ খিয়াল মহাজনে ঘৰত আহিব আৰু 5 টকীয়া মিমি এটা দি দিব। কেইটা মিমি? কেলে মেগী? মিমি মিমি খাওঁ। নাই এইটো ল'ম। নাই মিমি খাওঁ। পাঞ্জাবী টকা শিখৰ এইডাল ৰাইচ দেখিছে আপোনালোকে? ইমান ৱাৰ্ণিং দিয়াৰ পিছতো মানুহে খায়। 5 টকাটো দে আকৌ। শিখৰ বহুত কমালে ন আজিকালি? তো আমি ফাইনেলি শিখৰ ল'লোঁ। শিখৰ লৈ পেলাই আমি শিয়ালৰ ওচৰলৈ গৈ আছোঁ। হা ইমানখিনি খাই আছে চাউল চেচ কৰি পেলালে ৰাইচ দেখিছেনে? নাইকিয়াই কৰি পেলালে। কেলা মুখ নে কি অতস পৰা সোমাইছ? ঘূৰাই মুখ অতস পৰা সোমাই। শ্বৰ্ট ফিল্ম কৰিব ছোৱালী পাৰি। কোন বিচাৰে বেবেজীয়া ছোৱালী এজনী কৰিম বুলি কৈছিল মানে সেইটো নামটো এইবিলাক অফ কৰ। হয় নামটো কি? অকণ দে। আমি এতিয়া পাই গ'লো শিয়ালহঁতৰ ঘৰ ওচৰ পালোহি। আপোনালোকে চাই থাকক। এইটো হ'ল শিয়ালহঁতৰ ঘৰ। শিয়াল এতিয়া মানুহটো আছেনে নাই বাৰু? অ' গৃহস্থ এচিনি মেচ নাই নহয়। মেচ আহে নহয় পালোঁ চব যদি আমি আনো হা তীৰ্থহঁতৰ ঘৰৰ পৰা মই কি ল'ম? এনেকৈ নেমাৰো সদায়, এনেকৈ গুচি যাম। অৰি আহাই নাই আহাই নাই হে বন্ধুসকল ফাইনেলি আমি একদম তাত গৈ যোগাৰ চোগাৰ কৰি থৈছোঁ। কেক চেক মানে সৰু সুৰা কেক এটা আনিছোঁ আৰু ভাল লাগে দিয়কচোন বাৰু। আজি কণী চণী নাখাওঁ কাৰণ বতৰটো ভাল নহয় ন, বৰষুণ চৰষুণ পৰি আছে। ডেক চেক লৈ গৈছোঁ। এতিয়া পাৰ্টি কৰেগা উধৰ में पार्टी होगा आप लोगों को देखेगा, हम देखाएगा। তো সকলোকে ব্লগটো আজিয়ে দি দিম, আজিয়ে এডিট কৰিম যদি পাওঁ। পাৰিলে দি দিম আৰু নোৱাৰিলে কাইলৈ পৰহিলৈ চাব আৰু সকলোৱে সহায় কৰিব। বাই বাই। তো বন্ধুসকল আমাৰ আপোনাৰ বাৰ্থডে বয় আহি পেলাই সোমাইছে এই ঘৰত বোলে। অৰি ক'লে গ'ল? ক'লে ল'ৰাটো বেইনটো বেয়া ন অকণ।
তো আমাৰ হ'লে এইটো বহুত দামী কেক, আপোনালোকে এইবিলাক এফৰ্ড কৰিব নোৱাৰিব, বহুত দামী কেক, আপোনালোকৰ কেমেৰা চেমেৰা ফাটি যাব পাৰে। তো সকলোৱে ভালকৈ অকণ ৰিক্সি আছে, মাজত ওপৰত টিকলাখন জ্বলাই ল'ব পাৰোঁ। सुनो मुझे प्यार हुआ था, इकरार हुआ था, मुझे प्यार हुआ था, इकरार हुआ था। আহক আমাৰ বাৰ্থডে আপোনালোক এইবিলাক আহকচোন। আমাৰ বাৰ্থডে বয় বহুত সময় মত পাইছেহি। আহা বাবুলা আহা প্ৰৱেশ আহক। এইটো বহুত ডাঙৰ ডাঙৰি কেক হয়। আপুনি বহি লওক, এইবিলাক ডেক্সে লোৱা হৈছে ভাই, বহক ইপিনে বহি লওক। তো বহি লওক। আমাৰ ৰাইজৰসকল আমাৰ নাভাঙো আমাৰ যোনটো আপোনাৰ শ্বৰ্ট ফিল্ম বা ভিডিঅ' হয় তাৰ এডিটৰ আমাৰ এৱা আৰু ভিডিঅ'গ্ৰাফি কৰা আমাৰ এৱা। তো সকলে ৰ'ব ভালকৈ কাটি দিব। এখন মালটো এনেকৈ শুকাই ল'ব লাগিছিলে। মানুহটো বেঙা আপুনি কাৰেণ্টৰ মানুহ কাম কৰি নাথাকে, এইখন দি কাটক। আহক খুই মায়ে আহি লওক, এইপিনে আহক। হেপী বাৰ্থডে টু ইউ। অঁ আকৌ দুটামান খাই দিয়ক চুমা, আৰু দুটামান খাই দিয়ক, মাক খুৱাই লওক। অঁ মাক চুমা এটা খাই দে। অঁ আকৌ চুমা এটা খাই দে, চুমা এটা খাই দে। অঁ বাবু দাক খুৱাই দিয়া, বাবু দাক খোৱা। অঁ গৰু মানুহে খুৱাই দিম। গোহালি ঘৰত খুৱাই দে, গোহালি ঘৰত। মিছন সাকসেসফুল। তো আজি মানে জন্মদিন মোৰ হালকা গুচি গ'ল, মানে ঘৰত নাথাকা হ'ল ন। এতিয়া সিহঁতক পৰিলে পায় কি হ'ল খাবি জানো? খাম বুলি আহিছিলে টেষ্ট কৰা। আমাৰ উপস্থিত হ'লে খানা, এতিয়া খানা খাম। ৰাতিলৈ মাংস চাংস খোৱা খানা আপোনালোকক দেখুৱাইছোঁ, ভালকৈ চাই দিব সকলোৱে। তো জয় অসম। তো গাইছ আমাৰ মানে 13ৰ গান এটা আহি আছে, আপোনালোকক গানটো জানিবই। মানে 13ৰ দুটা গান আছে, তাৰ ভিতৰত যিকোনো এটা গান আহিব। তিনিটা গান আছে নেকি? অঁ তিনিটা গান আছে, যিকোনো এটা আহিব। আপোনালোকক এতিয়া নকওঁ, আপোনালোকে শ্বুটিং দিব, সিহঁতে ব্লগত চাই ল'ব ধুনীয়াকৈ আৰু গম পাব, আৰু ধুনীয়াকৈ আপোনালোকে যাতে ছাপোৰ্ট কৰিব। ধন্যবাদ। এখন খাই লওক। খুৱাই দিয়ক। দেখি অকণো খাই দে। অঁ তো ৰাইজ আজি মানে আমাৰ তীৰ্থ ব্লগ বাহিৰলৈ ব্লগ আপুনি দিয়ক। অঁ এতিয়া মানে ৰাইজসকল আজিৰ পৰা মানে আমাৰ তীৰ্থ এটা শপত গ্ৰহণ বুলি কৰিম বুলি ভাবিছিলে। মানে 12টা বজাৰ পিছৰ পৰা সি নাখায় বোলে, সেইকাৰণে তাৰ কাৰণে ব্লগটোৱে কম মানে হেৰি মানে এইটো প্ৰমাণ আৰু এইটো প্ৰুফ। আপোনালোকে যদি সি খাই কেতিয়া বোলে ফিউচাৰত কান্ধলে চৰ দিব পৰা হৈ যাব, পাৰিমনে? চৰ দিব গোবৰ খাব পাৰিমনে? অ'কে। আৰু যদি মানে আপুনি মনে মনে আৰু আপোনাৰ গু অকণো খুৱাই দিম যদি খায় হা। আৰু ভাল লাগিল, মই এতিয়া জানো মানে মাংস অকণ আনিছিলোঁ এক্সট্ৰাকৈ, আকৌ মানে পইচাটো দি থোৱা মই আপোনালোকক ৰ'ব মাংস আনিব ৰ'ব। আজি লাষ্ট আপুনি গুটকা নাখাব জানো? আপোনাৰ কাৰণে লৈ আহিছোঁ দিছেনে, নিজে আনি দিছোঁ মই আজি খাওক। আজি লাষ্ট 1 লাখ টকা যাব পাই যোৱা নিচিনা লাগিছে। আজি লাষ্ট, আজি হেঁপাহ হ'লে গোটেইটো খুৱাই দিম আজি তাক। চাওক আপোনালোকে ছোৱালী ধান্দা কৰক, শিখৰ ধান্দা কৰিব। অঁ সেইটোৱে। জয় অসম। এতিয়া আমি ভিডিঅ'টো খামো এতিয়া এইকণতে, বাকীখিনি দেখুৱাব লাগিব নহয়। এইটো আপুনি একদম ধুনীয়াকৈ লওক। জয় অসম। একদম মোক কলিজাৰ টুকুৰা ভাল পাই যায় উৰি পাই কল। আমাৰ এইটো এটা নমুনা, এই নমুনা। বন্ধুসকলক কথা এটা ক'বলৈ থাকি গ'ল। অঁ তো গাড়ীত ভিডিঅ'টো আমাৰ মানে সমাপ্ত হোৱা নাই, আপোনালোকক কৈ দিওঁ এটা
আপোনালোকে কমেণ্ট নকৰিব শিখৰ খাই কৰি মানে শিখৰ আজি 12টা বাজি আৰু মানে মেইন পেজ হ'ল মানে জন্মদিনৰ পাৰ্টি আৰু বাকী আছে গাইছ এইটো বৰ্তমান এতিয়া টেইলাৰ হে আপোনালোকৰ 1 তাৰিখে হ'ব মানে আমাক ঠিক কৰিব ডেটটো কেতিয়া হয় আপোনালোকে পাৰ্টি দপাৰা চলিব চাই দিব yes baby go base percent এইফালে শিৱনান্দক দেখাই দিয়া কিং কং 100 খনৰ ইয়াকে ল'ব লাগিব এইবিলাক আপোনাৰ গাৰ্ডলি কপি এইবিলাক বনাই থৈছো মই ঘৰত এইটো এটা টেলাৰ ষ্টৰ আই দেখিছে এইটো উড নাম কপিৰাইট লাগিব এনেকুৱা গৈ নবাব দিবলৈ এডাল কেলা সৰু চালি কই নহয় এনেকুৱা মানে তোমার হতে এইটা পিনিয়া নিখিললে কেবা পিনিয়া দুখল খন পিনি গৈছে পৃথিবী যেন তোমাতে মোর সপন থমকে তোমাতে 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 তোমার হতে তোমাতে তো গাইস সকল আমি এটা খাবলৈ একদম পুৰা বহি গলো ভাতৰ পাঠিত দেখাই দে ভাত আৰু কিবা নিদুং মাংস অকমান দি দিয়া এনেকে কৰিব লাগিব ৰ না বে তই একো কৰিমেই নহয় আজি এনেকে পথালিকে কৰিব লাগিব হাত দিয়া বয় এই ৰকম নে তো ফাইনালি গাইস আমাৰ সামনে বহুত কেনেকুৱা পালা খানা কেনেকুৱা পালা আৰু এফালে দেখিছে গাইছ ইয়াক খাই খাই এণ্ডিং হৈ গ'ল তো বিকি ভাইক আজি বহুতে তাৰিফ কৰিছে বহুত মজা হৈছে বোলে মাংস ভাল হৈছে বুলিছে আপোনালোকে যদি ক'ৰবাত কণ্টেক্ট কৰিম বুলি বিচাৰে মোক কণ্টেক্ট কৰিব পাৰিব লগতে তলতে ডেছক্ৰিপশ্যনৰ নম্বৰটো নিদি দিয়ে কৈ গৈছোঁ 991133446677 আচল ৰিভিউটো ইয়াৰ পৰাই পাম তো আজিলৈ ইমানতে সমাপ্ত তো বন্ধুসকল আজিলৈকে ইমানতে আমি ব্লগটো সামৰণি মাৰিলোঁ যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব তো বন্ধুসকল আমি এতিয়া ফাইনেলি খাই কৈ হৈ গ'ল এতিয়া ঘৰলৈ গমন কৰিছোঁ আমাৰ সংগীবৃন্দই খাই কৈ হৈ গ'ল পিছত আহি আছে চানো আগতীয়াকৈ খালে আগতীয়াকৈ পিছত গ'ল নাই লাষ্টত খাই পিছত আগত গৈছে আৰু মানে এতিয়া ঘৰত গৈ এতিয়া শুই কাৰোবাৰ মেছেজ বাই বাই তো সকলোকে লগ নাপাওঁ